তো নমস্কাৰ দৰ্শক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভিউ ব্লগলৈ। আজি মই আছোঁ বৰ্তমান নগাঁও মটৰ্ছত। তো আপোনালোকে এই ডিলাৰ আগতে ভিডিঅ' দেখা পাইছে। আজি নতুনকৈ ইয়াৰ ষ্টকবিলাক আপডেট হৈছে। তো ভাবিলোঁ আপোনালোকৰ ষ্টকবিলাক ডিটেইলছ দিব চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু স্কিপ নকৰিব। তো আহক, তো আমি ভিডিঅ'টো আৰম্ভ কৰাৰ লগতে ইয়াতে কি কি গাড়ী আছে তো সকলো ডিটেইলছ দিব চেষ্টা কৰোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই চিনাকি কৰিছোঁ দাদা। তো নমস্কাৰ দাদা। তো আজি কি কি গাড়ী আছে আমাৰ ইয়াত ষ্টকত? ষ্টকতো আমাৰ ইয়াত আপুনি ইকো স্পৰ্ট পাব, হয়, তাৰপিছত টাটা টিগৰ, বিট, i20। তো তেলে পোনপ্ৰথম কোনফালৰ পৰা আৰম্ভ কৰিব আপুনি? তো এইখনৰ পৰাই আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আপোনালোকৰ বাবে এখন গাড়ী লৈ আছোঁ। তো গাড়ীখনৰ সবিশেষ জনাই আছোঁ। তো আমি অলপ ভিতৰলৈ যাই লওঁ। তো দাদাই আমাক সবিশেষ জনাব। তো দাদা এইখন কি গাড়ী হয়? এইখন ফৰ্ড কোম্পানী হয়, ইকো স্পৰ্ট হয়। আৰু এইখনৰ প্ৰাইচটো? এইখনৰ প্ৰাইচ হৈছে আপোনাৰ 830 হয়। হয়, আপোনাৰ ছেকেণ্ড টপ মডেল। ছেকেণ্ড টপ ন? তো এইখন ইয়াৰটো কিমান চনৰ হয়? এইখন 2020 ন? আৰু ইয়াৰ কিলোমিটাৰটো কিমান চলিছে? 5000 ৰানিং হৈছে। 5000 ৰানিং হৈছে। বৰ বেছি এটা হোৱা নাই আৰু কালাৰ একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। যদি আপুনি চাই লওক এবাৰ। তো দেখা পাইছে টায়াৰো ধুনীয়া হৈ আছে। মই গাড়ীখন এবাৰ দেখুৱাই দিছোঁ বেক চাইডৰ পৰা। স্পেয়াৰতে আজিলৈকে ইউজ কৰা হোৱা নাই। তো এবাৰ চাই লওক। আৰু আপোনাৰ চাওক টায়াৰ একদম পূৰা 90% টায়াৰ ফাল আছে। তো ইণ্টেৰিয়ৰটো আমি চাব পাৰিম চাগৈ নিশ্চয়? তো ইণ্টেৰিয়ৰটো দাদাই দেখুৱাই দিব। তো এবাৰ ইণ্টেৰিয়ৰটো চাই লওক। পূৰা লেডাৰ চিট কভাৰ লাগি আছে, একদম প্ৰিমিয়াম কোৱালিটি লেডাৰ চিট কভাৰ আৰু মেটিং কৰা আছে। AC হিটাৰ মিউজিয়াম সকলো ৰানিং হৈ আছে আৰু কিলোমিটাৰ 5000 চলিছে, বেছি চলা নাই। যদি আপোনাক এখন গাড়ী লাগে তো নগাঁও মটৰ্ছত আহি যাব আৰু ষ্টকত বহুতো গাড়ী আছে। তো এইখনৰ আপোনাৰ ফাইনেন্স হ'বনে? এখন ফাইনেন্স হৈ যাব ন? আৰু চাই লওক আপোনালোকে ফাইনেন্সো হৈ যাব। এইখনৰ একদম মানে ডাউন পে'মেণ্ট কিমানমান দিলে আহি যাব? 3-4 আপোনালোকে ডাউন পে'মেণ্ট দিলে আপোনাক গাড়ীখন লৈ যাব পাৰিব। তো গাড়ীখন আপোনাৰ চাই লওক। তো আহক আমি নেক্সট আৰু আছে গাড়ী, তো তাৰ ওচৰত যাওঁ। তো টাটাৰ ছেগমেণ্টত আহি আছোঁ আমি। তো এইখন আপুনি চাই লওক এবাৰ। গাড়ীখন মই আগৰ পৰা দেখুৱাই দি আছোঁ। টাটাৰ হয় আৰু এইখন চাই লওক। তো ৰেজিষ্ট্ৰেশ্যন চাই লওক, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন আৰু হোৱাইট কালাৰ টাটা দেখা পাইছে। মই গাড়ী কৈ আছোঁ কি হয়। তো পূৰা একদম লহেল লাগি আছে, কোম্পানী ফিটেড চাই লওক। আৰু এখন আপোনাৰ টাটা টিগৰ XZ আপোনাৰ। এইখন আপোনাৰ প্ৰাইচটো কিমান আহিছে দাদা? এইখন আপোনাৰ আহিব 570। 5,70,000 টকা, 5,70,000। তো নেগচিয়েশ্যন হৈ যাব আৰু এইখন ৰিফাইনেন্স হ'ব নহয়? তো এক্সচেঞ্জ সকলো হৈ যাব ন? তো এইখন আপুনি ৰিফাইনেন্স এক্সচেঞ্জ আপুনি যি ভাবে যেনেকৈ ভাবে তো সকলো ধৰণৰ আপোনালোকে নিব পাৰিব। যদি আপোনালোকৰ গাড়ী আছে, ভাবি আছে যদি এক্সচেঞ্জ কৰিলে এইখন কিনিম বুলি ভাবে তো তেনেকৈও কিনিব পাৰিব। চাই লওক আৰু ইয়াৰ ইণ্টেৰিয়ৰটো মই দেখুৱাব চেষ্টা কৰিম। তো ইণ্টেৰিয়ৰটো অকণ দেখুৱাই দিম আমি। তো চাই লওক, ইয়াৰ লেডাৰ চিট কভাৰ লাগি আছে দেখা পাইছে আৰু মেটিং কৰা আছে। AC হিটাৰ মিউজিক চিষ্টেম সকলো ৰানিং হৈ আছে আৰু ট্ৰান্সমিশ্যন মেনুৱেল হয়। তো যদি আপোনালোকক লাগে ল'ব পাৰিব আৰু 4 পাৱাৰ উইণ্ডো আছে ইয়াত দেখা পাইছে। তো এইখন ভাৰ্চনটো চাগৈ পেট্ৰল ন? এইখন পেট্ৰল হয়। এইখন মডেল টিগৰৰ। তো নেক্সট আহি আছোঁ আমি চেভ্ৰলেটৰ ব্ৰেণ্ডত। তো এইখন কি হয়? চেভ্ৰলেটৰ বিট হয় ন? তো এইখন আপোনাৰ প্ৰাইচটো কিমান ৰাখিছে? 2 লাখ আস্কিং আৰু নেগচিয়েশ্যন হৈ যাব। 2,25,000 টকা, তাকো ফিক্স নহয় আপোনাৰ। চাই লওক। তো গাড়ীখন মই ধুনীয়া জখীয়া আপোনাৰ হৈ আছে, একদম কণ্ডিশ্যন দেখা পাইছে। আৰু টায়াৰো দেখুৱাই আছোঁ আপোনাৰ 80% টায়াৰ ফাল আছে। চাই লওক, তো 80% টায়াৰ ফাল আছে। এবাৰ চাই লওক, কালাৰ একদম কি ধুনীয়া হৈ আছে। তো এখন চাই লওক আপোনাৰ চেভ্ৰলেটৰ বিট হয়, LS মডেল পেট্ৰল ভাৰ্চন। তো একদম পূৰা টিপটপ কণ্ডিশ্যন হৈছে, এতিয়াও বহুত ধুনীয়া হৈ আছে গাড়ীখন। তো এবাৰ ইণ্টেৰিয়ৰটো চাই লওক। তো লেডাৰ চিট কভাৰ লাগি আছে, গম পাইছে, একদম ধুনীয়া প্ৰিমিয়াম কোৱালিটি লেডাৰ চিট কভাৰ লাগি আছে আৰু মেটিং কৰা আছে। AC হিটাৰ মেচিন সকলো ৰানিং হৈ আছে, ট্ৰান্সমিশ্যন মেনুৱেল হয় আৰু আপুনি 2 পাৱাৰ উইণ্ডো পাই যাব ন? এইখনত 2 পাৱাৰ উইণ্ডো ন? 2 পাৱাৰ উইণ্ডো পাই যাব। তো চাই লওক, 2 লাখ আপোনাৰ 25,000 টকা কৈছে, তাতো কম বেছি পৰিমাণে নেগচিয়েশ্যন হৈ যাব, ফিক্স প্ৰাইচ নহয়। এতিয়া আপোনালোকে ডিলাৰ ভিজিট কৰিব আৰু আপোনালোকে যেতিয়া নিজে কমটো পাই যাব। তো নেক্সট এইখন কি হয়? i20 ন? পুৰণা ভাৰ্চনখন। আৰু চাই লওক এইখন দেখা পাইছে আৰু কালাৰটো একদম ধুনীয়া হৈ আছে। তো এইখন মই আপোনাক দেখুৱাই আছোঁ আৰু টায়াৰটো চাই লওক, পূৰা 90% টায়াৰ ফাল আছে। তো যদি এইখন আপোনালোকক লাগে তো এইখন ল'ব পাৰিব। আৰু i20 মেগনা হয়। তো এইখন ভাৰ্চনটো আপোনাৰ পেট্ৰল হয় আৰু এইখন চাই লওক, ইয়াৰ কিলোমিটাৰ কিমান চলিছে কি কথা মই চব জনাই আছোঁ। তো দাদা এইখন আপোনাৰ কিমান কিলোমিটাৰ চলিছে? 40,000 ৰানিং হৈছে, বৰ এটা বেছি হোৱা নাই। আৰু আপোনাৰ প্ৰাইচটো কিমান ৰাখিছে? আস্কিং প্ৰাইচ 295,000 ন? তো 2,95,000। তো এইখনৰ প্ৰাইচ আহিছে, তাতো নেগচিয়েশ্যন হৈ যাব আৰু কোনো কাৰণে এইখন ফিক্স দাম নহয়। আৰু এইখন আপোনাৰ ৰিফাইনেন্স হ'বনে? 2010 কাৰণে ৰিফাইনেন্স নহয়, গম পায় সকলোৱে। তো চাই লওক, আপোনালোকে যদি কিনি এখন কেছ কিনিব লাগিব আৰু যদি আপুনি ভাবে এক্সচেঞ্জ কৰিম বুলি তো এক্সচেঞ্জ কৰিব পাৰিব। তো টায়াৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰটো মই দেখুৱাই দি আছোঁ, আপোনাৰ ইণ্টেৰিয়ৰটো চাই লওক। এবাৰ ইণ্টেৰিয়ৰটো দেখুৱাই দি আছোঁ। তো চাই লওক,
লেডাৰ ছিট কভাৰ পূৰা লাগি আছে, দেখা পাইছে না, একদম পূৰা ধুনীয়া টিপটপ কণ্ডিশ্যন লাগি আছে আৰু মেটিং কৰা আছে, একদম পূৰা মানে ধুনীয়া হয়, যাতে আপোনাৰ গাড়ীখন নিয়ক আৰু চলা কোনো অসুবিধা নাই। আৰু ট্ৰান্সমিশ্যন মেনুৱেল হয়, AC হিটাৰ মেচিন সকলো ৰানিং হৈ আছে। চাই লওক এবাৰ, মই দেখুৱাই দিছোঁ। যদি আপোনাক এনেকুৱা নিট এণ্ড ক্লিন গাড়ী এখন বিচাৰি আছিলে কম দামতে 2,95,000 তো তাতো কম বেছি পৰিমাণ নেগচিয়েট হৈ যাব, যিহেতু ফিক্স প্ৰাইচ কোনো গাড়ীতে নহয়। আৰু যেতিয়া আপোনালোকে গাড়ী এখন পাৰ্চেছ কৰিব, আপোনালোকে নিজে চেকআপ কৰি লোৱাটো আপোনালোকৰ নিজৰ দায়িত্ব। তো জাষ্ট মই ইনফৰ্মেশ্যনে দিওঁ ইয়াৰ পৰা। লাহক আমি নেক্সট গাড়ীখনত গৈ আছোঁ। এখন নেক্সট কি গাড়ী হয়? এখন মাৰুতি চুজুকি SX4 SX4 ন, বৰ ধুনীয়া গাড়ী হয়, চিডান ভাৰ্চন, চিডানৰ হয় গাড়ীখন। তো চাই লওক চিডান গাড়ী। তো এইখনৰ আপোনাৰ কি হৈ আছে মই খুব দেখুৱাই আছোঁ। কোম্পানীৰ ভিতৰত এলয় হুইল লাগি আছে, 90% টায়াৰ ফাইল আছে। আৰু চাই লওক একদম দেখা পাইছেনে, SX আপোনাৰ ZXi আপোনাৰ টপ মডেল হয় না, এইটো টপ মডেল ন, এইটো টপ মডেল। চাই লওক কোম্পানীৰ ভিতৰত এলয় হুইল হয়, এইটো আফটাৰ মাৰ্কেট নহয়, এইটো কোম্পানীৰ ভিতৰত এলয় হুইল আৰু চিল ইঞ্জিন হৈ আছে। তো যদি আপোনালোকে গাড়ীখন পাৰ্চেছ কৰে তো নগাঁও আপোনাৰ মটৰ্ছত আহিলেই হ'ল। আৰু ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে দাদা? এখন আপোনাৰ 380 আৰু আপোনাৰ এখন ইয়েৰটো 2011 মডেল 2011 কেছ কিনিব লাগিব, এখন ৰিফাইনেন্স নহ'ব। আৰু প্ৰাইচটো ফিক্স নহয়, নেগচিয়েট হৈ যাব অলপ বেছি কম বেছি পৰিমাণে। তো চাই লওক, মই ইয়াৰ লগতে ইণ্টেৰিয়ৰটো দেখুৱাই আছোঁ। ইণ্টেৰিয়ৰটো চাই লওক। আৰু সকলো গাড়ীতে আপোনাৰ লেডাৰ ছিট কভাৰ লগাই থাকে। ইয়াতে যদি ক'ৰবাৰ কিনোতে যদি পাৰ্চেছ কৰোঁতে লেডাৰ ছিট কভাৰ নাথাকে তেওঁলোকে লগাই কৰি দিব আপোনাক, সেইটো চিন্তা নল'ব। তো চাওক মেটিং কৰা আছে, লেডাৰ ছিট কভাৰ লগা আছে আৰু AC হিটাৰ মিউজিক চিষ্টেম সকলো নেং হৈছে। আৰু ষ্টিৰিঙতে সকলো কানেক্টিভিটি পাই যাব, দেখি পাইছে। ট্ৰান্সমিশ্যন মেনুৱেল হয়। তো এবাৰ বেক চাইডটো দেখুৱাই দিছোঁ, চাই লওক একদম পূৰা টিপটপ কণ্ডিশ্যন, মানে জেনুইন হয়, যেনেকৈ আছিলে গাড়ীখন তেনেকৈ আপোনালোকে দিছে, কোনো ইয়াত হেৰি নাই। তো দেখা পালে, তো আহক আমি নেক্সট গাড়ীখনত গৈছোঁ। নেক্সট এইখন কি গাড়ী হয়? এখন Hyundai Grand i10 হয়। Hyundai Grand i10। তো এইখনৰ কোন চনৰ মডেলটো হয়? এখন 2018 মডেল 2018। তো এইখন আপোনাৰ প্ৰাইচটো কিমান ৰাখিছে? এখনৰ প্ৰাইচ 5,30,000 5,30,000 5,30,000 নেগচিয়েশ্যন হ'ব, তো ফিক্স প্ৰাইচ নহয়। আৰু অল অসম ৰিফাইনেন্স হৈ যাব, তো অল অসম ৰিফাইনেন্স হৈ যাব, এক্সচেঞ্জৰ সুবিধা হ'ব। যদি আপোনালোকে কেছ কিনিম বুলি ভাবিলে কেছ কিনিব পাৰিব। আৰু আপোনাক গাড়ীখন চাই লওক, মই দেখুৱাই আছোঁ, এইটো এলয় হুইল নহয়, এইটো দাম হয়। তো ইয়াত টায়াৰ 80% টায়াৰ ফাইল আছে, একদম গাড়ী স্কেচলেছ 0 হৈছে না। আৰু চাই লওক 1.2 লিটাৰ Grand i10 দেখা পাইছে, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন, একদম পূৰা টিপটপ কণ্ডিশ্যন হৈ আছে। যদি আপোনাক এনেকুৱা গাড়ীখন বিচাৰি আছিলে তো নগাঁও মটৰ্ছৰ লগত আপোনাৰ ডাইৰেক্ট যোগাযোগ কৰিব। চাই লওক একদম বাম্পাৰ একদম অৰিজিনেল পেইণ্টত আছে, কোনো ধৰণৰ প্ৰব্লেম নাই। তো এইখনৰ 580 ন, 530 প্ৰাইচ ৰাখিছে, তাতো নেগচিয়েশ্যন হৈ যাব। তো এবাৰ মই ভিতৰতো দেখুৱাই দি আছোঁ, চাই লওক লেডাৰ ছিট কভাৰ লাগি আছে। মই কৈছোঁ আগতে সকলো গাড়ীতে লেডাৰ ছিট কভাৰ লাগি আছে, তাৰ কাৰণে টেনশ্যন নাই। আৰু মেটিংটো কৰা আছে, চাই লওক AC হিটাৰ মিউজিক চিষ্টেম সকলো ৰানিং হৈ আছে আৰু ষ্টিৰিঙতে কানেক্টিভিটি পাই যাব। তো 4.0 আছে, সেইটো টেনশ্যন নাই। যদি আপোনালোকে লাগে তো বেছি দেৰি নক'ব, ষ্টকবিলাক বেছি দি দিয়া নাথাকে। তো লাষ্ট আৰু দুখনমান গাড়ী আছে, সেই দুখন দেখুৱাই আছোঁ। তো একদম লাষ্ট আপোনালোকৰ বাবে এখন গাড়ী লৈ আছোঁ। গাড়ীখন চালে এখন গাড়ী ফ'ৰ্ডৰে হয়। তো গাড়ীখন এখন কি হয়? ফ'ৰ্ডৰ ফ'ৰ্ড ফিয়েষ্টা। তো এখন চিডান মডেল হয়। তো চাই লওক। আৰু এইখন আপোনাৰ কোন চনৰ হয়? 2009 চনৰ। আৰু চাই লওক একদম টায়াৰ দেখিছে, 80% টায়াৰ ফাইল আছে। আৰু প্ৰাইচটো কিমান ৰাখিছে? আস্কিং 2,75,000। তো তাতো ফিক্স নহয়, কোনো গাড়ীতে ফিক্স নহয় ন, এটা চব। তো এইটো জাষ্ট আপোনালোকক যিমানখিনি প্ৰাইচ কৰে চব আস্কিং প্ৰাইচ হয়। তো আপোনালোকে আহিলে নিজে ফিজিকেলি আপোনালোকে দৰদাম কৰি ল'ব পাৰিব। আৰু প্ৰতিখন গাড়ী আপোনালোকে নিজে চাই ল'ব, যিহেতু মই ইয়াৰ জাষ্ট গাড়ীবিলাকৰ ইনফৰ্মেশ্যনে দিওঁ। তো চাই লওক ৰেজিষ্ট্ৰেশ্যনটো গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন, কোনো অসুবিধা নাই। তো এবাৰ মই ইণ্টেৰিয়ৰটো দেখুৱাই দিওঁ, আপোনালোকে চাই লওক। তো এয়া দেখা পাইছে লেডাৰ ছিট কভাৰ লাগি আছে একদম ধুনীয়াকৈ, আৰু মেটিং কৰা আছে। তো AC হিটাৰ মিউজিক চিষ্টেম সকলো ৰানিং হৈ আছে। আৰু কিলোমিটাৰ চলিছে আপোনাৰ 47,000 কিলোমিটাৰ। তো ট্ৰান্সমিশ্যন মেনুৱেল হয়। আৰু মই দেখুৱাই দিছোঁ বেক চাইডটো, চাই লওক একদম পূৰা প্ৰিমিয়াম কোৱালিটি ছিট কভাৰ লাগি আছে। যদি আপোনালোকে এনেকুৱা এখন গাড়ী বিচাৰি আছে তো আহক নগাঁও মটৰ্ছত। এইখন কি গাড়ী হয়? ফৰ্ড ফিগো। তো এইখন আপোনাৰ কোন চনৰ মডেল হয়? 2010 চনৰ। তো চাই লওক এবাৰ, একদম ধুনীয়া হৈছে কণ্ডিশ্যনটো। তো এইখন আপোনাৰ আস্কিং প্ৰাইচটো কিমান ৰাখিছে? 2,80,000। 2,80,000 ৰাখিছে, ফিক্স প্ৰাইচ নহয়। মই বাৰম্বাৰ কৈ আছোঁ, চবতে নেগচিয়েশ্যন হৈ যাব। আৰু এবাৰ ৱৰ্কনটো মই দেখুৱাই দি আছোঁ, আপোনালোকে চাই লওক। যদি আপোনালোকে এনেকুৱা এখন গাড়ী লাগে তো আপোনালোকে ল'ব পাৰিবহি, নগাঁও মটৰ্ছত আছে। আৰু কণ্টেক্ট নম্বৰ মোৰ ডিছপ্লেত আহি আছে আৰু ডেছক্ৰিপশ্যনতো আছে। আৰু এবাৰ তথাপি তোমাৰ দেখা পাইছে, ডেছক্ৰিপশ্যনতো দি আছে, লগতে ইয়াতো লিখা আছে, আপোনাৰ প্ৰতিখন গাড়ীতে লিখা আছে। যেতিয়া আপোনালোকে গাড়ীখন কিনিব তেতিয়া আপোনালোকে আহি পেলাই নিজে এবাৰ চেকআপ কৰাই ল'ব, যিহেতু আপোনালোকক মই প্ৰতিখন গাড়ীতে ইনফৰ্মেশ্যনে দিওঁ। জাষ্ট মই ইয়াৰ
যিমানখিনি পাৰোঁ আপোনাক সহায় কৰিব চেষ্টা কৰোঁ। তো আহক মই ইণ্টাৰভিউটো চাই লওঁ। এইবিলাক চব চিল ইঞ্জিন গাড়ী, আৰু কোনো চেৰখানি নাইকিয়া। তো এবাৰ ইণ্টাৰভিউটো দেখুৱাই দিছোঁ। তো চাই লওক, লেডাৰ চিট ক'ৰবাত লাগি আছে আৰু মেটিং কৰা আছে। ট্ৰান্সমিশ্যন মেনুৱেল হয়, AC হিটাৰ মিটাৰ সকলো ৰানিং হৈ আছে। তো দেখা পালে যে একদম আৰু অৰিজিনেল পেইণ্টত আছে, চাই লওক একদম বাম্পাৰ টু বাম্পাৰলৈকে। তো গম পালে, তো এখন ফৰ্ডৰ গাড়ী হয় ফিগ'। তো দৰ্শকসকল, আজি ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আশা ৰাখিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভালে পালে। নতুনকৈ ষ্টক আপডেট হৈছিলে, তো ষ্টকটো আপোনাক আপডেটটো দি দিলোঁ। তো ডিছপ্লেত তেওঁলোকৰ ডিটেইলছ দিয়া আছে, আৰু এড্ৰেছটো হ'ল লক্ষীনগৰ চাৰিআলি 80 ৰোড আপোনাৰ নগাঁও। তো যদি কিবা অসুবিধা হয় তেওঁলোকৰ তাতে আপোনালোকে গুগলত চাৰ্চ কৰিলে এড্ৰেছটো পাই যাব, লোকেশ্যনটো তেওঁলোকৰ তাত দিয়া আছে। তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। জয় হিন্দ।